हेलो गाइज সকলোকে স্বাগতম জনাইছো মোৰ এটা নতুন ভিডিঅ'লৈ আৰু আজি খুব আসলতে দুখ লগা ঘটনা এটা ঘটি গ'ল আজি মন চন বহুত বেয়া সকলোখিনি আপোনালোকক কৈ আছো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব আজি মানে কাহিনীটো কি হ'ল মানে প্ৰথমবাৰ ক'বলৈ গ'লে মোৰ মানুহজনী এজনী আৰু ইয়া ভৰিটো মানে গজাল দুডাল সোমাই গ'ল চাব দে আপোনালোকে এইটো এটা ইফালে এডাল সোমাই ভৰি পুৰা ফুলি গ'ল দেখিছেনে আপোনালোকে আৰু কেছটো হ'ল মানে কি হ'ল ৰাতিপুৱা পৰত মানে সেইফালে গাহৰিৰ কাৰণে দানা বনাই আছিলে ইয়াত আৰু এইফালে আপোনাৰ জুই জ্বলাবৰ কাৰণে এইফালে ইয়াত ষ্ট'ৰ ৰুমত আচলতে খৰি থোৱা হৈছিলে ষ্ট'ৰ কৰি এইফালৰ পৰা মানে খৰি লৈ আহি এইকণত পাওঁতে মানে ইয়াতে টকটাত গজাল লগাই থোৱা আছিলে মানে ভৰিটো দি পালে ইয়াত ভৰি পুৰা ফুটুৱাই দিলে গজালে আৰু প্ৰথমে ঠিকে আছিলে পাছত গৈ মানে গজাল মামৰ খোৱা গজাল হ'লে পুৰণা গজাল সোমাই গৈ ভৰি পুৰা ফুলি আহিলে কিন্তু ভৰি ফুলি আহিলে যদিও আইতাকৰ দেহা অৱস্থা বেয়া আছিলে সেইটো কাৰণে চাবলৈ গ'ল আৰু যাবলৈ দিবলৈ ইমান মন নাছিলে কাৰণ ডক্টৰ ঘৰলৈ নিব লগা আছিলে উপায় নাই মেনেজ কৰি পঠাই দিলোঁ আৰু তাৰ পৰা এয়া লৈ আহিছে মনত পাচলি কিছুমান শাক আছে পাচলি আছে মানে কোমোৰা লৈ আহিছে ভোল তিয়ঁহ আৰু এইটো কি কুন্দুলি আৰু এই শাকখিনি কি এইখিনি কুটুৰা শাকো লৈ আহিছে আৰু এজোপা এল'ভেৰা এজোপা লৈ আহিছে ওপৰত লগাবৰ কাৰণে আৰু এতিয়া ইয়াক ডক্টৰলৈ ফোন কৰিলোঁ ডক্টৰ নাই অলপ দেৰি হ'ব আৰু ইয়াক বেজি দিয়াব লাগিব চেপ্টিকৰ বেজি আৰু এতিয়া ইয়াক অকণমান ৰেষ্ট দিয়াব লাগিব ৰেষ্ট মানে ফাৰ্ষ্ট ট্ৰিটমেণ্টটো ঘৰত কৰিব লাগিব কি কৰা হ'ব এইটো ইয়াত ধুনীয়াকৈ ডেটলৰ পানীয়ে চাফা কৰা হ'ব আৰু তেল গৰমাই মানে ইয়াত লগাই দিয়া হ'ব ফাৰ্ষ্ট ট্ৰিটমেণ্ট কৰোঁ ডক্টৰ অহালৈকে পাছত ডক্টৰ আহিলে বেজি ধুনীয়াকৈ দিব দৰৱ পাতি দিব আৰু বাকীখিনি আপোনালোকক কেতিয়া ডক্টৰ আহি কি ট্ৰিটমেণ্ট কৰে ফাৰ্ষ্ট ট্ৰিটমেণ্টটো আপোনালোকক দেখাই লওঁ আৰু ৰাতিলৈ বোলে ডক্টৰ আহিব ডক্টৰ আহি ধুনীয়াকৈ চাব দৰৱ পাতি দিব সকলোখিনি আপোনালোকক দেখাম গাইছ এতিয়া ইয়াত চাবলৈ পুৰা লেঙেৰা আছে ভৰি ভিতৰলৈকে আপোনাক পাচলিখিনি ধুনীয়াকৈ উলিয়াই পেলাই দেখাই আছে গাইছ চাবলৈ এতিয়া মনত কি আছে আপোনালোকক ভালদৰে দেখাম এইজোপা এল'ভেৰা আৰু এইটো এটা ভোল এইটো এটা দুটা ভোল আৰু এইফালে আছে কোমোৰা এটা এইটো এটা দুটা কোমোৰা এইটো এটা আছে তিয়ঁহ এইফালে দুটা ভোল আৰু এইফালে আপোনাৰ কুন্দুলি এইফালে এইটো কুটুৰা শাক বাছ ইমানে পাচলি আনিলে সেইখিনিকে ধুনীয়াকৈ খাব লাগিব আৰু এতিয়া ট্ৰিটমেণ্টটো কৰা আপোনালোকক দেখাই আছে আপোনালোকৰ যদি এনেকৈ গজালে খুঁচে তেতিয়া আপোনালোকে ঘৰতে ফাৰ্ষ্ট ট্ৰিটমেণ্ট কৰিব পাৰে পাছত আপোনালোকে ডক্টৰৰ পৰামৰ্শ ল'ব গাইছ আমাৰ ফাৰ্ষ্ট ট্ৰিটমেণ্ট চলি আছে চাবলৈ এইটো মানে কোলা যিটো দাগ সেইটোত মানে গজাল সোমাই গ'ল এইফালে এইটো এডাল আৰু এইফালে এইটো দেখিছে নাই আপোনালোকে এইটো চাওঁ এইফালে এডাল সোমাই গ'ল মানে এনেকুৱা মানে গজালডালৰ আধাটো সোমাই গৈছে আৰু মই ধুনীয়াকৈ বহুত জোৰে উলিয়াবলগীয়া হৈছে মানে বহুত কৰোণাদায়ক ঘটনা মানে কি ক'ব উপায় নাই সেনেকৈ ধুনীয়াকৈ চাফা কৰি লৈ ইয়াত কি কৰা হ'ব
তেল পুৰি মানে ইয়াত লগাই দিয়া হ'ব। কেনেকুৱা অনুভৱ? পুৰা বিষাইছে গাইছ। এতিয়া কেৰাহী পাতি দিলে। এয়া কেৰাহীত মানে সৰিয়হ তেল আছে, সৰিয়হৰ তেল ইয়াত গৰমাব লাগিব কেৰাহীত। মই এতিয়া দি দিম। তেল গৰম হ'ব, গৰম তেল নি তাত অকণমানকৈ লগাই দিব লাগিব। তেতিয়া মানে অকণমান সময়ৰ কাৰণে ৰিলিফ পায়। কিছু কামত আপোনালোকে এনেদৰে ঘৰুৱাভাৱে 3 দিন এটা ল'ব পাৰে। পাছত আকৌ আপোনালোকক লগোৱা দেখাই আছোঁ গাইছ। এতিয়া আমাৰ তেল পকি ৰেডি পূৰা, দেখিছেনে? পূৰা পকি গ'ল তেল। আৰু ইয়াৰ পৰা জৰি কৰি আৰামত ইয়াত লৈ যাব লাগিব প্লেটত। হৈ গ'ল, বেছি নালাগে, অকণমান হ'লেই হ'ব। লৈ আহিছোঁ প্লেটত। বাইদেউ ইফালে আছে, ইয়াত লগোৱা হ'ব। চাওঁ গাইছ, এনেকৈ আপোনালোকে কটন লৈ ল'ব। কটনত এনেকৈ দি লগাই দিব, এইফালে লগাব। মানে বহুত বিষ হয়, আপোনালোকে সহ্য কৰিব লাগিব অকণমান যাবৰ কাৰণে। গাইছ, ফাৰ্ষ্ট ট্ৰিটমেণ্ট প্ৰায় হৈ গৈছে আৰু লগাই দিব। ফাৰ্ষ্ট ট্ৰিটমেণ্ট হৈ গ'ল আৰু বাকীডোখৰ ডক্টৰৰ কাম আছে আৰু।